নমস্কাৰ, মই শ্ৰী কৃতাঞ্জলি কাকতীয়ে আজি মালৌপথাৰ সাহিত্য চৰ্চা মঞ্চৰ তথ্য সম্পাদক, যোৰহাট চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ ছাত্ৰ মুক্তাৰ আলীৰ এটি কবিতা আবৃত্তি কৰিবলৈ আগবাঢ়িছোঁ। কবিতাৰ শিৰোনাম মই যেতিয়া বুঢ়া হ'ম। ডেকা আছোঁ, ভালেই পাইছোঁ, আত্মীয়ৰ সন্মান, সমনীয়াৰ বাহ বাহ, এক অনন্য জীৱন জীয়াই আছোঁ। সবল দেহাৰে কত কাম কৰিছোঁ, সাহসেৰে আত্মনিৰ্ভৰ হৈছোঁ, অজয়ক জয় কৰিছোঁ। কিন্তু মই যেতিয়া বুঢ়া হ'ম, মোৰ সমাদৰ অটল থাকিবনে? সমনীয়াই মাত এষাৰ দিবনে? বৃদ্ধত্বৰ ভৰত খোজত উজুতি খালে সুতুৰা পৰা হাত দুখন কোনোবাই ধৰিবনে? সময়ে সংগ এৰা ক্ষণত সাৰথি কোন হ'ব? সন্মান, ঐশ্বৰ্য, বল কোনটো যেতিয়া মই বুঢ়া হ'ম? এই শংকা অন্তহীন, মই অপেক্ষাৰ অধীন হ'ম, য'ত থাকিব মাথো ধৈৰ্য আৰু মৃত্যু। সেই সময়ত যেতিয়া মই বুঢ়া হ'ম।